আজি আকৌ আমাৰ ঘৰলৈ আলহী আহিলে, মানে আমাৰ বা, ভিনদেউ, পেহী, ভণ্টি। আজি মনটো বহুতে ভাল লাগিছে গোটেইখিনি একেলগে অহাৰ বাবে। আৰু সেইফালে আমাৰ মা, মানে আজি আমাৰ মাও আহিছে। আৰু মই ওলালোঁ মাহঁতক লৈ কন্যাকালে। ভাবিলোঁ মাহঁতকো কন্যাকাখন দেখুৱাই আহোঁগৈ। এতিয়া আমি গোটেইকেইজনী ওলাই মেলি ল'লোঁ আৰু গৈ পালোঁগৈ কন্যাকাৰ। এইখন হৈছে কলপাৰ্ক। ইয়াত বহুতো ধৰণৰ খেলা ধূলা বস্তু আছে। কেতিয়াবালৈ আপোনালোকক কন্যাকাখন দেখুৱাম বাৰু। আজি ইমানতে থলোঁ আৰু দেহাহঁতক খেলাই ধূলাই আহি আমি ঘৰ পালোঁহি। আৰু বাহঁতক খুৱাবৰ বাবে মানুহজনে এইটো হাঁহ আনিলে। এতিয়া হাঁহটো মাৰি লৈ বা আৰু মানুহজনে মিলি পাখি গুচাই আছে। আৰু আমাৰ পাখি গুচোৱা হৈ গ'ল। এতিয়া মানুহজনে হাঁহটো কাটি আছে। আৰু আজি আমাৰ হাঁহৰ মাংস বনোৱা ৰান্ধনি হৈছে ভিনদেউ। মই বোলো আজি আপুনিয়ে বনাওকচোন, মইনো কিমান বনাই খুৱাম, আজি আপোনাৰ হাতৰ জুতি লওঁ। আৰু ভিনদেউৱে মাংস বনাইছে, মোক আকৌ টেষ্ট কৰিব দিলে। মজা বনাইছে। আজিলৈ আহোঁ, বাই বাই।